तेरे दिल में हम आ गए तेरे दिल में रहेंगे বাপ্পা ও এনা হলকান্তে এলি নেকি তুমিও এনা হলকান্তে মানে আইবা যে 1 ঘন্টাই হল কি কয় তুমিও সময় দি সময়ৰ মূল্য বুজি নপোৱা নেকি হ'ব দে অলপ পিছি আছো কি কবা তুমি মোৰো বহুত ডাঙৰ বিজনেস এখন লৈ আছো না হাতত সেইকাৰণে অলপ প্ৰবলেম হয় এই ভাঙা চিঙাৰ বিজনেস এখন এৰবেই পাৰা নাই তথাপিও অলপ সময় দি সময়ৰ মূল্য ৰাখিব লাগে দিয়াচোন তথাপিও আৰু যেনাম পাৰো মই চেষ্টা কৰিছো আৰু আহাৰ কাৰণে এ কোননো এলা ফোন আহি থাকে হেল্ল' জানটো কাক জান বুলি কৈছা তুমি মাই ফোন করছে মাইক কও জান বুলি তাও দিয়াচোন কোনে ফোন করছে রবা রবা তুমি রখাছো মই আইছো হেল্ল' জানটো তুমি গার্ডেন লগাইছা নাকি কি কোৱা মোৰ হয় নেকি ৰবাচোন তুমি অলপ টাইম ৰখা মই যাইছো ঠিক আছে ক'ত আছা তুমি তুমি ইয়াতে যোৱা ক'ত আছা ইয়াতে মানে এটা কাম আছিল ৰবা সেইকাৰণে আহিব লগা হ'ল তুমি ইয়াৰ পৰা যোৱাচোন তোমাৰ লগত পিছত কথা পাতিম ঠিক আছে তুমি এপিন যোৱা বাপ্পাও কিবা কৰি খেদালো দে বাপ্পাও যেতিয়া আহিব মানে দৌতা আহিব যেতিয়া নাহে এটাও কি কৰিম সিহঁতৰ লগত কক বা গেল সি ইমান দেৰি লাগে না ফোন কৰাতে হলিকো বাপ্পাও বহুত টাইম লাগিল দে ফোন কৰাতে ফোন কৰাতে তোমাৰো বহুত টাইম লাগিল দে মানে 2 নম্বৰ লাগছিল মোৰ হলিকো ইমান টাইম লাগে নে আজি তুমি যোৱা মোৰ এটা কাম আছে কাইলৈ আহিবা ফোন কৰি আহিবা ঠিক আছে আজি যোৱা বাৰু যাও দিয়া দাদা কক যাবা অলপ ৰুৱাখিনি চাই হুৰা কেনেবা আহিছে এটা কথা কম 10 টাকা দিবা লাগব দাদা কি কথা কিন্তু ভিটামিন থাকা কথা দে কৈছো কথাখিনি তোৰ গাৰ্লফ্ৰেণ্ড জনী নদীৰ পাৰত বহি আছে তোক 10 টকা মই পিছত দিম দে এতিয়া দিও দাদা কিয় চানা ভাজা খাবি ইবাৰ মই ৰুৱাখিনি চাই আহিছো তোক এক পেট কিনি আনিম তই এতিয়া টেনচন নলবি মই পিছত দিম দে তোক দে মই এতিয়া যাওঁ আজি ৰুৱা যোৱা বাদ দিও চব তাইৰ ওচৰকৈ যাওঁ কালি তোমাক কিয় খেদালো জানা কালি মানে মোৰ ওচৰত মা আহিছিল হয় নেকি সেইকাৰণে খেদিব লগা হ'ল মানে বহুত কথা ক'ব লগা আছে তোমাক আজি চান্স পাইছো কালি কৈ পেলাও तुझे हमेशा चाहूं बस चाहूं मैं चाहूं तेरा दीवाना बन गया जाने मन तुझे बताऊं कैसे कैसे मैं कैसे तेरे लिए है पागल हर धड़कन लाल दुपट्टा उड़ गया रे मेरी हवा के झोंके से लाल दुपट्टा उड़ गया रे मेरी हवा के झोंके से मुझको पिया ने दे তুমি ইমান খাজি গেছে কলে যোৱা মই অলপমান এইফালৰ পৰা ফুৰি আহো ৰবা ইমান খাজি আছে মই বয়ফ্ৰেণ্ডক লগ ধৰিবলৈ যাম আজি বলা মু চাব যাও নালাগে তুমি তেও বয়া পাব যোৱা মোৰ বহুত মন গৈছে নালাগে তুমি আজি যাবলৈ বেয়া পাব তাইও যোৱা যাবা নেকি তেও বলা আজালবা আহিবনে নাহে আজি উন্দিনা কমতে আহে কিন্তু আজিও আহিব লাগে ৰবাচোন মই ফোনটো ট্ৰাই কৰি আছো ফোন লাগিছে ৰবা হেল্ল' আহি আছানে তুমি ঠিক আছে বাৰু দিয়া ৰাখিছো দেখিবলৈতো মোৰটোৱে হেনেকুৱাই হয় নেকি সব দিয়া মোৰ বয়ফ্ৰেণ্ড আহিছে ওই যে তোমার বয়ফ্রেন্ড নাকি এই যে তুমি মোরও বয়ফ্রেন্ড
অ' ই তাৰমানে দুখান নামত ভৰি দিছে ইয়াক আজি মছলাটো দি আছো জান আজি জোৰ আগত আছা তুমি আগত আছা মানে আজি ভাল পাবা 2 বছৰে হ'ল তুমি মোলৈ আজিলৈকে এটা গিফ্ট আনিলা কি কোৱা গিফ্ট বুলি এনেকে আনিব পৰা নাই মানে অলপ পইচাৰ প্ৰব্লেম নাই চেকখন ভঙাব পৰা নাই মই হ'লেও তুমি ভাঙা চিঙাৰ ডাঙৰ বিজনেছমেন তুমি আৰু আনিব নোৱাৰিবানে এটা কাম কৰা নহ'লে তোমাৰ মোবাইলটোৱে মোক দি দিয়া আৰু তুমি এটা নতুন থাকি ল'বা তোমাৰ চেকখন ভঙাই কেনে তই লিখিন মোৰ এতিয়া ফোন আহিব না দিয়া তোমাৰ মোবাইলটোৱে দিয়া এত দিলি বয়া হয় বহুত MLAৰ ফোন আহে মোৰ তাত চিমখন খুলি লৈ যোৱা তুমি মোবাইলটো দি দিয়া হ'লেও অলপ অসুবিধা হয় চেকখন ভঙাব পৰা নাই না মই তুমি যেতিয়া চেকখন ভঙাবা তেতিয়া মোবাইল কিনি ল'বা এতিয়া মোক মোবাইলটো তোমাৰ দি যোৱা কি কোৱা লাগবই নেকি লাগিবই তুমি মোবাইলটো দি থৈ যোৱা এনে আপি হ'ব ইমানকৈ পিহি থাকিব নালাগে তুমি মোক দিবাই যিহেতু মোবাইলটো বৰ ভাল লাগিছে 4G মোবাইল ন 4G এইটো ঠিক আছে বাৰু তোমাৰ পৰা এইটো গিফ্ট মই এতিয়া যাওঁ দিয়া হা যাবা তুমি যাওঁ দিয়া কালি এবাৰ আহিবা ঠিক আছে বাৰু আহিবা ঠিক আছে বাৰু যাওঁ ঠিক আছে চি হেডফোনডাল বিধৱাকত থৈ গেল মোবাইলটো কিবা কৰি চুৰ কৰি আনিছিলোঁ আই মই এতিয়া কি কৰোঁ এতিয়া সিহঁতৰ পুৰণ গাৰ্লফ্ৰেণ্ডজনীৰ ফোন আহিব ঘণ্টা এণ্ডালেনো গেয়া নাই তাক গেলি আই না তাইৰ লগত কিবা লিলি মাই চলিলে গমেই পালাও আই গম পালি বৰ ডাঙৰ কথা হ'ব আৰু তাইকতো কিবা দিছোঁৱে একবা এতিয়া কি লাগে বা কিবা খোজে যততো লাগব গোটাই আই তুমি আইছা এটা কথা কি? আজি ভাল পাবলে 1 বছৰ হৈ গ'ল তুমি মোক আজি লগে এটা বস্তু দিয়া নাই তোকো লাগব তাৰপৰা কাৰোবাৰ বেলেগৰ আগত দিছা নেকি নাই এনে কৈছোঁ দে এনে কৈছোঁ এটা মোক বস্তু লাগবে তুমি আনিবা আজি অলপ টেনশ্যন হৈছে গম পাইছা না কিহৰ টেনশ্যন কালি মোক লাগব এটা মোৰ আৰু বিস্কুট খাব সময় নাই মই যাওঁ শুনাচোন দুটো কোনোবা ভাল পায় এটাতো কালি মোবাইল নিচিয়ে আৰু এটাইতো এতিয়া খং কৰি গেল আৰু কালি কিবা এটা দিব লাগব না লাষ্টত মায়ের হারি বেচবা লাগে গমে বানাই তাক গেলি ওরে দা সোলা গিলা হল দিনে পাগলা দরকার ঘুরছে ভাই যাওয়াই ভাই টেনশন দিবি আইবি এমন শয়তান মানে আমি মানি কি ভাল পাই যদি আতিটোৰ লগত লাগি চিন পায় যোৱা মই ধৰি জু জানতে চলা তলা মাৰি হিৰো হৈ গেলি ইবাৰ দুখে চলা হলকে হেলিকে নকবি দে আগতে যি দুটা মই ভাল পাইছিলো দুইকে বস্তু লগা আছে তেতিয়া কৈছো ন ৰস দুটা ভাল পাবা নাংগে পাছে এটা ভাল পাই দুটা টেনশ্যন দিম বুলি দি আছে তো টেনশ্যন মানে এটা বস্তু এটাই মোবাইল নিছি ইবাৰ আৰু এটো কিবা লগা আছে তা কৰবাই তাকে ভাবি বাদ দি দুকে ফোন মাৰি কেনে ক ব্ৰেকআপ দি দি দুইকে মই আছিল বাদ দিলো আৰু তো কমতে তো মোক ভাল পাই দিলি মই বাদ দিছো যা যা মই অলপ কান্দু যোৱা বহি কেনে এয়া আমাৰ কমেডি ৰিটাৰ্ণছৰ নতুন সদস্য ঋতুমণি আৰু এই কাহিনীটো যি কাহিনী হৈছে সেইটো সম্পূৰ্ণ মিছা আপোনালোকে তেনেকুৱা নকৰিব আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব আৰু কৰক ছাবস্ক্ৰাইব কৰক